নমস্কাৰ বন্ধু-বান্ধৱীসকল। এতিয়া প্ৰত্যেক ল'ৰাই ছোৱালীয়ে মোক কৈ থাকে যে ছাৰ আপুনি এটা ভিডিঅ' বাৰে বাৰে কিয় ৰিপিট কৰি আছে। ৰিপিট আমাৰ আৰ্মিত বা অসম পুলিচত এটা ৰুল হয়। ৰুলটো মই আপোনালোকক আজি বুজাব চেষ্টা কৰি আছোঁ। আমাৰ যেতিয়া মই ট্ৰেইনিং কৰিছিলোঁ এইখিনিয়ে কামখিনি বাৰে বাৰে ৰিপিটেশ্যন ৱাইজ কৰাই আছিলে। মই এইটো ধৰিব পৰা নাছিলোঁ যে এটাই বস্তু বাৰে বাৰে ৰাইফলৰ কামখিনি, তাৰপিছত বেলেগ কামখিনি, পঢ়োৱা কামখিনি, নোটছ কেইখিনি, ল ক্লাছেছখিনি একেটা ছেম কিয় গৈ আছে। তেতিয়াৰ পৰা মোৰ মনত পৰিছে যে হয়, যেতিয়াই আপোনালোকৰ এটা যদি কাম মানে যদি মই লিগেল ৱাইজ যদি কৰি থাকোঁ, আপোনালোকৰ মাইণ্ডত এইটো সোমাই যাব। বহুতে এনেকৈ কৈ থাকে যে ছাৰ ৰিজাল্টৰ কথা, কিবা প্ৰিপেৰেশ্যনৰ কথা কিয় আপুনি কৈ থাকে। মই প্ৰিপেৰেশ্যন কথা এইটো কাৰণে কৈ থাকোঁ, যেনেকৈ আপোনালোকৰ প্ৰিপেৰেশ্যনৰ লেভেলটো আপ হৈ আছে, যেনেকৈ প্ৰিপেৰেশ্যন লেভেল আপোনালোকৰ অসম পুলিচৰ ভিতৰত, তাৰপিছত আপোনালোকে চাই আছে অসম পুলিচৰ ছাব ইন্সপেক্টৰৰ পদৰ ভিতৰত যেনেকৈ লেভেলটো আপ হৈ আছে, এনেকৈ আপোনালোকৰ প্ৰিপেৰেশ্যনটো লাগিব।